Good TV! মই ভালদৰে খেলিবলৈ পৰা নাই। মই দেখিলো। এইটো কোৱাচোন তুমি শেষ অভাৰটো কিয় নেখেলিলা? কি লাভ হ'ব ককা? এক অভাৰত বহুত বেছি ৰান লাগে। মাত্ৰ 19 ৰান। তুমি চেষ্টা কৰিলাহেঁতেন। সেয়া অসম্ভৱ কথা ককা। কিন্তু তুমি হাৰ মানি গলা। তুমি মোক সেই পৰুৱাবিলাকৰ কথা মনত পেলাই দিলা। কোনটো পৰুৱা ককা? তোমালোক দুয়ে পৰুৱাৰ কাহিনী শুনিব বিচাৰিবা? কাহিনী শুনিম। এসময়ৰ কথা, বহু পৰুৱা এখন পথাৰত একেলগে আছিলে। তাত পৰুৱাৰ এখন বিশাল কলনী বনাইছিল। সকলো পৰুৱা তাত একেলগে মিলিজুলি আছিল। ইটো পৰুৱাই আনটো পৰুৱাক সহায়ো কৰিছিল। সেইকাৰণেই তাহাঁতৰ কলনীখন ডাঙৰ হৈ গৈ আছিল। হঠাৎ এদিন প্ৰচণ্ড বৰষুণ আহিবলৈ ধৰিলে। বৰষুণৰ পানী পৰুৱাৰ কলনীত সোমাবলৈ ধৰিলে। কি হ'ব এতিয়া আমাৰ? চব পানী আমাৰ ঘৰৰ ভিতৰলৈ সোমাই আহিছে। মোৰ বাছাহঁত, মোৰ বাছা। পলাই যোৱা ইয়াৰ পৰা। এতিয়া পলালেহে তুমি বাচিব পাৰিবা। জনি, তুমি আমাৰ লগত নাহা? যাব পৰা কোনো ৰাস্তাই নাই। চোৱা, মাটিত গোটেই পানী ভৰপূৰ হৈ গৈছে। কিন্তু এতিয়া আমি কি কৰিব পাৰো? কমচে কম পলাবলৈ চেষ্টাটো কৰিব পাৰা। মোৰ এনেকুৱা লাগিছে যেন আমি সুৰক্ষিত নহ'ম। তেনেহ'লে কৰা যি মন যায়। মইতো বাকীবোৰৰ লগত গুচি যাওঁ। মোৰ বেচেৰা বন্ধু অকল। যদি বন্ধুসকলে হাৰ মানি নললেহেঁতেন, হয়তো তেওঁলোক জীয়াই থাকিলেহেঁতেন। দেখিলা তোমালোকে, হাৰ মানিলে কোনো প্ৰাণীয়ে উপকাৰিতা নাপায়। সদায় যত্ন কৰি থাকিব লাগে। মই এতিয়াহে বুজিলো ককা। কাইলৈ মেচখনত মই নিশ্চয় জিকিম। আপুনি চাই থাকক।